হেল্ল' গাইজ, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, আমিও ভালে কুশলে আছোঁ। আৰু আজি মই যাবলৈ ওলাইছোঁ নামঘৰলৈ। মই প্ৰতিবাৰে নামঘৰলৈ এটা মাহটোত এদিনো নোযোৱাকৈ নাথাকোঁ, কিন্তু এইবাৰ মই এদিনো ভৰি দিবলৈ পোৱা নাই এক্সাম আৰু দোকানৰ বাবে। কিন্তু আজি যিহেতু শৰাই দিব, সেইবাবে দোকান বন্ধ দিছোঁ আৰু আজি যাম নামঘৰলৈ। আৰু বৰ্তমানটো বাহিৰত এয়া বহুত ৰ'দ, আৰু এতিয়া মাহত গ'ল, কাম কৰিব লাগিব যিহেতু মাহত গ'ল। আৰু এতিয়া মই গা পা ধুই ওলাওঁগৈ আৰু কি পিন্ধিম দেখুৱাই দিওঁ। আৰু মই এইযোৰ পিন্ধিবলৈ উলিয়াই থৈছোঁ, এখন বগা চাদৰ আৰু এইটো নীলা ব্লাউজ, নীলা মেখেলা। আচলতে নীলা কাপোৰ আমাৰ ঘৰত আছে 4-5 যোৰ, কিন্তু মই এই পুৰণি মেখেলাখন উলিয়াই লৈছোঁ। আচলতে মই এইখন পিন্ধিম বুলি ভবা নাছিলোঁ, ইয়াৰে মেখেলাখন পিন্ধিম ভাবিছিলোঁ, কিন্তু মই কাপোৰ উলিয়াওঁতে এই মেখেলাখন দেখিলোঁ। এই মেখেলাখন বহু পুৰণি, এই মেখেলাখন মাৰ বিয়াৰে হয় আৰু এতিয়া ইমান ভালো হৈ থকা নাই, কিন্তু কিয় নাজানো আজি মোৰ এই মেখেলাখন পিন্ধিবলৈ মন গৈছে, সেইবাবে মই এই মেখেলাখনেই পিন্ধি যাম। আৰু এইযোৰ একেবাৰে পাতল ইয়েৰিংছ এযোৰ উলিয়াই থৈছোঁ, আৰু নামঘৰলৈ হেভি পিন্ধি যাব ভাল নালাগে আৰু খালী কাণে গ'লেও মায়ে গালি দিব। কিন্তু পৰাপক্ষত মই তেনেকৈ গ'লে ক'লৈকো ফুলি তেনেকৈ পিন্ধি নাযাওঁ, বিয়া চিয়া হ'লেহে পিন্ধোঁ। এনেই মই ফুলি পিন্ধি ভাল নাপাওঁ বা নিপিন্ধোঁ, কিন্তু আজি মই এই পাতলযোৰ উলিয়াই থৈছোঁ। আৰু এতিয়া মই গাটো ধুই আহোঁগৈ। মই গাটো ধুই ওলাওঁ আৰু আগলৈ ভিডিঅ'টো চাই থাকিব। আৰু এইফালে মই ৰেডি হৈ গ'লোঁ, এনেদৰে কাপোৰ পিন্ধিলোঁ আৰু বহুত চিম্পলকৈ অলপ আইলাইনাৰ লগাইছোঁ, অলপ লিপষ্টিক, আৰু বেলেগ একো নাই। মই এই ডাঙৰ ফুটটো নলওঁ বুলি ভাবিছিলোঁ, কিন্তু মোৰ ওচৰত সৰু ফুট নাই, সেইবাবে মই এইটোৱে ল'বলগীয়া হ'ল। আৰু এইদৰে মই ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিল কমেণ্টত জনাবচোন। এতিয়া গৈ আছোঁ আৰু এতিয়া মই সোমাম ভণ্টি এজনীৰ ওচৰত, আৰু ভণ্টিজনীক চাদৰ মেখেলা পিন্ধাই দিব লাগে, যিহেতু মাকো নামঘৰলৈ গৈছে, তাই নোৱাৰিব, গতিকে তাইকো উলিয়াই লওঁগৈ। নেহা, আৰু এতিয়া আমি নামঘৰলৈ গৈ আছোঁ। এইফালে ভণ্টি নেহা, ওলাই দিয়া আকৌ। নেহা সৌফালে আগত গৈ আছে ৰিংকি। আৰু এইটো আমাৰ নামঘৰ। আৰু এইটো আমাৰ ছেকেণ্ড aptf-ৰ নামঘৰ।
এইটো নামঘৰটো দেখালে আৰু সেইফালে কলগছ আৰু তামোল গছ আছে আৰু এয়া নামঘৰৰ বাউণ্ডাৰীত এয়া পাণ গছ আছে এনেধৰণে বিভিন্ন ফুলো আছে আৰু নামঘৰৰ ঠিক কাষতে আছে এইটো কালী মন্দিৰ আমাৰ ছেকেণ্ড এপিটিএফৰ এইটো কালী মন্দিৰ আৰু এয়া কালী মা গৰাকী আৰু কালী মন্দিৰৰ পৰা আহি এনেদৰে এয়া কাষত আছে এয়া আমাৰ গণেশ বাবাৰ মন্দিৰ আৰু এই গণেশ বাবা গৰাকী যে দেখিছে এয়া অইন কোনো মূৰ্তি নহয় বা মাটিৰে সজা নহয় এয়া গছৰ শিপাতে নিজে ওলোৱা হয় মই অলপ ওচৰৰ পৰা দেখুৱাই দিছোঁ এয়া গছৰ শিপাৰ দ্বাৰা ওলাইছে আৰু ইয়াতে গণেশ পূজা কৰা হয় গণেশ মন্দিৰৰ পৰা এনেদৰে অলপ কাষতে আছে এইটো শিৱ মন্দিৰৰ দুৱাৰ বন্ধ বৰ্তমান মই ভিতৰলৈ দেখাব নোৱাৰিম কিন্তু এইটো দেখিবলৈ পাইছেনে ভিতৰত এইটো শিৱ বাবাৰ লিংগ আছে এইটো শিৱ মন্দিৰৰ গেট আৰু তাৰ কাষতে আৰু এটি শিৱ মন্দিৰ আছে মানে দুটা আছে মন্দিৰ আৰু এইটো হৈছে সৰু শিৱ মন্দিৰটো মই নামঘৰৰ পৰা আহি পালোহি আৰু এতিয়া 6:30 বাজিলেহি মা আহি পোৱা নাই মা অহা দেৰি হ'ব নামঘৰৰ কামসমূহ শেষ কৰি আহিব যিহেতু আৰু দেখুৱালোঁ আমাৰ ছেকেণ্ড এপিটিএফৰ নামঘৰৰ পৰিৱেশ কেনেকুৱা লাগিল জনাব আৰু মোৰ মেখেলাখনৰ কথা কওঁ পুৰণি যদিও মই কিয় ইমান ভাল পাওঁ সেইখন মেখেলা আচলতে ককাই দিয়া আৰু ককাক মই এদিনলৈও দেখিবলৈ নাপালোঁ মই হোৱাৰ আগতে ককা ঢুকাইছিল মা নতুন বিয়া হৈ আহোঁতে আৰু ককাই মাক বোৱাৰী হিচাপে নেদেখাৰ আগতেই মাক সেই কাপোৰযোৰ দিছিল মানে বোৱাৰীৰ কাৰণে 3যোৰ কাপোৰ লৈ থৈছিল তাৰ ভিতৰত এইযোৰো এযোৰ গতিকে সেই মেখেলা চাদৰযোৰ যিমান পুৰণি হ'লেও মোৰ হওক বা মাৰ হওক আমাৰ বহুত প্ৰিয় আৰু বহুত মৰমেৰে আমি ৰাখিছোঁ কাকাৰ আশীৰ্বাদ হিচাপে গতিকে আজি মন গ'ল পিন্ধি দিলোঁ আৰু এতিয়া ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদিও ভাল নালাগিল তথাপি লাইক এটা কৰি দিব ধন্যবাদ